হেল্ল' গাইজ, আজি স্কুলত বসন্ত উৎসৱ আছে। স্কুললৈ ওলাই মেলি আহিছোঁ। দাদা বাইহঁতে কি ধুনীয়াকৈ আদৰিছে চাওঁ। এয়া পাপা মই আগবাঢ়ি গৈ আছোঁ, প্ৰগ্ৰেম কৰিবলৈ আহি আছোঁ। মোৰ স্কুলখন এবাৰ চাওকচোন। এয়া মই প্ৰগ্ৰেমলৈ ৱেইট কৰি আছোঁ। মা আৰু আণ্টিহঁতে প্ৰগ্ৰেমবোৰ উপভোগ কৰি আছে। মাইক্ৰফোনৰ পিছফালে মই অলপ লিডিং ৰোল প্লে কৰি আছোঁ। মন দি চাব দেই গাইজ।
উদযাপন কৰিছোঁ কইনাৰ পাতৰ ঐ জিৰিকে মোৰ জৌলৈ এখাহিনা তোৰে বুকমি অনুষ্ঠানৰ অন্যতম আকৰ্ষণীয় অংশ জাতীয় সাজপাৰ প্ৰদৰ্শনী আৰম্ভ কৰা হ'ব আমাৰ সংস্কৃতিৰ লৈ জাতীয় সাজপাৰ পৰিধান কৰি অহা নাৰ্চাৰী Hit that bass line nice and slow. Talk box singing, let the rhythm flow. Palm trees swaying, do you feel that breeze? Rolling down the boulevard, feeling এই বছৰৰ পৰাই আমি বসন্ত উৎসৱ উদযাপন কৰি আহিছোঁ আৰু বিশেষভাৱে বসন্ত উৎসৱ পতাৰ উদ্দেশ্যটো হৈছে যে আমি ছাত্ৰ ছাত্ৰীসকলক আমাৰ অসমীয়া সংস্কৃতি বিহুৰ সৈতে কিছু জ্ঞান দিবৰ বাবে এই বসন্ত উৎসৱ উদযাপন কৰা হয়।